টু মাই চেনেল। তো আজি মই কথা পাতিব লৈছোঁ স্কিন কেয়াৰৰ ওপৰত। আৰু স্কিন চাওক, এতিয়া আপুনি আমি সকলোৱে আমি স্কিনৰ যেনেকৈ পাৰোঁ আমি কেয়াৰ লওঁ, কিন্তু আমাৰ মাজতে বহুতো এনেকুৱা আছে যে আমি একচুৱেলি প্ৰপাৰ ৱেটো নাজানো আমি কেনেদৰে স্কিনৰ কেয়াৰ কৰিম যাতে আমাৰ স্কিনখিনি উজ্জ্বলতাটো ঠিকে থাকে, তাৰ ফ্লেক্সিবিলিটিটো মেইনটেইন হয়, অতি সোনকালে বয়সৰ চাপ নপৰে ইত্যাদিবোৰৰ পৰা আমি জাষ্ট এইখিনি আমাৰ ৰিকুৱাৰমেণ্ট থাকে এগৰাকী সাধাৰণ ছোৱালী বা মহিলাৰ। তো সেইখিনি কৰিবৰ কাৰণে বহুতৰ মাজত আমাৰ কি হয়, আমি প্ৰপাৰ ৱেটো নাজানো আমি কেনেকৈ কৰিম। আৰু যিসকলে একচুৱেলি ব্লেছ বুলি ক'ব লাগিব, খুব ধুনীয়া ছালৰ, তেওঁলোকে খুব প্ৰাউডলি কয় মই একো কেয়াৰ নলওঁ বাট ষ্টিল মোৰ স্কিন খুব ভাল। তো তেওঁলোকক আমাৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। লাকি হ'ব আপোনালোক যে আপোনালোকে কোনো ধৰণৰ কষ্ট নকৰাকৈ নেচাৰেলি খুব ধুনীয়াকৈ আপোনালোকে মেইনটেইন হৈ আছে আপোনালোকৰ স্কিন। তো এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ যে আমি আমাৰ স্কিনৰ গ্ল', ইলাষ্টিচিটি, ফ্লেক্সিবিলিটি এই আটাইবোৰ মেইনটেইন কৰিবৰ কাৰণে আমি অতি সহজ উপায় এটা ল'ব পাৰোঁ, আৰু সেইটো হৈছে এইটো Evian 400 কেপচুল, ভিটামিন ই হয় এইটো। আৰু এইটোত 10টা টেবলেট থাকে, 10টা টেবলেটৰ আপোনাৰ 27 ৰুপিজ হয়। তো এইটো আপোনাৰ ইউজ কেনেকৈ হয়, ইউজ বুলি ক'ব আচলতে এইটো টেবলেট খাব পাৰি। আপোনালোকে যদি ইচ্ছা কৰে এইটো টেবলেট দিনে এটাকৈ খাব, আৰু যোনে খাব ইচ্ছা নকৰে মোৰ ক'বলগীয়া একো নাই। মই নিজে মই বেছিকৈ নাখাওঁ, মই একচুৱেলি মুখত লগাওঁ। তো আপোনালোকে ইচ্ছা কৰিলে নাখায়, কেৱল ইউজ কৰিব পাৰে। তো এইটো ইউজ কেনেকৈ আছে, ফাৰ্ষ্ট অফ অল এটা টেবলেট উলিয়াই ল'ব। টেবলেটটো উলিয়াই তাৰ ভিতৰত যিখিনি জেল থাকে মই দেখুৱাই দিছোঁ এটা। টেবলেটটো দেখিবলৈকে এনেকুৱা হয়, তাৰপিছত তাত পিনেৰে ফুটাই বা কেঁচিৰে কাটি আপোনালোকে ভিতৰৰ জেল উলিয়াই ল'লে, জাষ্ট 1 ড্ৰপ এটা ল'লে, লৈ পেলাই আপোনালোকে চকুত এনেকৈ ধুনীয়াকৈ মাছাজ কৰিব ৰাতি শোৱাৰ আগে। যিসকলৰ আণ্ডাৰ আই মানে চকুৰ তলত ডাৰ্ক চাৰ্কেল হয় বা পিগমেণ্টেশ্যন হয়, যিহেতু তেওঁলোকৰ এই সমস্যাৰ পৰা তেওঁলোকে অতি সোনকালে সমাধান পাব। জাষ্ট 1 ড্ৰপ সদায় ৰাতি ল'ব আৰু গোটেই ধুনীয়াকৈ এইটো আঙুলিৰে এনেকৈ লগাব, তাৰপিছত এইটো আঙুলিৰে এনেকৈ মাছাজ কৰি দিব আৰু ধুনীয়াকৈ হৈ যাব। নেক্সট, ইয়াৰ পৰা 1 ড্ৰপ এটা লৈ আপোনালোকে লিপছত ঘঁহিব ৰাতি শোৱাৰ আগে এইটো কৰিব। যিসকলৰ ক'লা লিপছত মানে ডাৰ্ক লিপছৰ প্ৰব্লেম আছে তেওঁলোকে এই সমস্যাৰ পৰা সমাধান পাব। তেওঁলোকৰ সমাধান হিচাপে এইটোৱে, জাষ্ট ইয়াৰ 1 ড্ৰপ এভৰি নাইট আৰু হৈ গ'ল। তাৰপিছতে আপোনালোকে মই যে কৈছোঁ চকুত লগাব, ওঠত লগাব, যিসকলৰ ড্ৰাই স্কিন তেওঁলোকে বা যিসকলৰ নৰ্মেল স্কিন, যে ঠাণ্ডাৰ দিন লাহে লাহে আহি আছে, আপোনালোকৰ গোটেই স্কিনটো ড্ৰাই হৈ যাব। তো আপোনালোকে কি কৰে, আপোনালোকে যি ফেচ পেক বা যি লগায়, ক্ৰীম লগায়, তেতিয়া আপোনালোকে এইটো মিক্স কৰিব পাৰে ইয়াৰ ভিতৰৰ জেলখিনি, বা এনেও ৰাতি ইয়াৰ ভিতৰৰ জেলখিনি আপুনি ল'লে, লগত আপুনি আপোনাৰ লগত যোনে আছে আলমণ্ড অইলো আপুনি সমান পৰিমাণে এইখিনি যিমান লৈছে ভিতৰৰ জেল সিমানে ল'ব, লৈ পেলাই ধুনীয়াকৈ মাছাজ কৰি গোটেই মুখখনত আপুনি লগাই থৈ দিব। আৰু যদি আলমণ্ড অইল আছে তেনে কৰিব, যদি নাই আপুনি ছিংগল এইটো লগাই থ'লেও আপোনালোকৰ একো অসুবিধা নহয়, খুব ধুনীয়াকৈ এইটো কাম কৰিব। আপুনি যদি আজি লগাই আপুনি কাইলৈ গম পাব আপোনাৰ স্কিনখন কিমান বেছি ছফ্ট হৈছে এইটোৰ ফলত। তো আপোনালোকে এইটো ইউজ কৰি চাব পাৰে। কিন্তু এটা কথা, এইটো যেতিয়া আপুনি লগাব আপোনাৰ মুখত একো আৰু লাগি থাকিব নালাগিব। আপোনাৰ মুখত যদি মেকআপ আছে বা ঘাম ধূলি এইবোৰ আছে তেনেহ'লে এইটো আপোনাৰ প্ৰপাৰ কাম নিদিব। যদিহে আপুনি বিচাৰিছে যে প্ৰপাৰ ৱেত আপোনাৰ ভিটামিন ইৰ আপুনি সুফল পাব বিচাৰিছে, তেনেহ'লে মুখখন আপুনি সম্পূৰ্ণকৈ পৰিষ্কাৰকৈ ধুই ল'ব, ৰাতি শোৱাৰ আগতে এইটো ইউজ কৰিব। আৰু এইটোৰ ইউজেছ বহুত আছে। এইটো একচুৱেলি ভিটামিন ই আপোনালোকে যিমান দামী ব্ৰেণ্ডেড বস্তু নিকিনে কিয়, ক্ৰীম বা এনেকুৱা, তাত সদায় ভিটামিন ই থাকে। ভিটামিন ই আমাৰ স্কিনৰ গ্ল'ৰ কাৰণে আৰু স্কিনৰ ইলাষ্টিচিটি মেইনটেইন হোৱাৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হয়। তো আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব পাৰে, আৰু আই গেৰাণ্টি দিওঁ যে আপুনি এইটো ইউজ কৰাৰ পিছত আপোনালোকে কোনো এইটো নকয় যে এইটো মই ইউজ কৰি বেয়া পাইছোঁ। আপুনি যদি ডাইৰেক্ট ভিটামিন ই আপুনি যদি ইউজ কৰি বেয়া পাইছে, তেনেহ'লে মই আপোনাক কওঁ আপুনি পৃথিৱীত কোনো এটা ক্ৰীমেই ইউজ কৰি ভাল নাপাব। কাৰণ যিবিলাক ক্ৰীমে আপোনাৰ স্কিনৰ ভালৰ কাৰণে মানে লিখা থাকে ন এডভাৰটাইজমেণ্ট, এইটো টেগ লাইনবিলাক যিবিলাক ডিমাণ্ড কৰে যে আমি এইটো কৰিম সেইটো কৰিম, তাত ভিটামিন ই থাকিবই। আৰু যদি আপুনি এই সাধাৰণ কেপচুলটো 27 ৰুপিজৰ এই
এইটো কেপচুলৰ যেনে আপুনি পাত্তা দিয়া নাই, গুৰুত্ব দিয়া নাই, যেনে আপুনি মানে খুব দামী 1000 টকীয়া ক্ৰীম কিনিও আপোনাৰ লাভ হয়। এইটো মেইন বেচিক। তো মই আপোনালোক আটাইকে ৰিকুৱেষ্ট বুলিয়ে ক'ব পাৰি যে আপোনালোকে যিহেতু আপোনালোকে স্কিনৰ মেইনটেইন কৰিব খুজিছে, স্কিনৰ ইলাষ্টিচিটি আৰু গ্ল', তো আপোনালোকে এইটো কিনক আৰু ইউজ কৰক। 10টা থাকে 27 ৰুপিজত। চ' ইউজ কৰি চাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈকে আহিছোঁ, ধন্যবাদ।